লাষ্ট ভিডিঅ' কিন্তু বছৰীয়া কোৰ্চ আছিলে বি এডৰ সম্পন্ন হ'ল। মোৰ বি এডৰ ৱৰ্ক এইবিলাক আছিলে, এইবিলাক চাওক কেনেকৈ বনাইছিলোঁ। এইয়া কাৰেঞ্চি নাছিলে, কিন্তু কি পঢ়াই আছিল ইণ্টেজাৰ অখণ্ড সংখ্যা পঢ়াইছিলে। এইটো TLM মই বনাইছিলোঁ, খাই পেলালে এইটো খাই পেলালে, এইটো বনাইছিলোঁ ফক্স এণ্ড গ্ৰেপছ। চব জ্বলাবলগীয়া আহিছে, জ্বলি গ'ল আৰু জ্বলি যা। গা চা ধুলোঁ, ওলালোঁ। এইটোৱে মোৰ লাষ্ট ভিডিঅ' এইটো ৰুমত। যাওঁ দেই, ঠিক আছে। আৰু এনেকৈ দি আছে পোলাও পইণ্ট, মিছ কৰিম পোলাও পইণ্টটো। আগতে এইফালে আহি পেলাই আমি খুব খালোঁ। এইখন ছেভেন হেভেন, ইয়াত আমি বাৰ্থডে চেলিব্ৰেট কৰিছিলোঁ উদয়ৰ। এইখন কোচগাঁও গেট ওলাই আছে নহয়, এনেকৈ দি সোমাই যাওঁ মই। এইফালে মোৰ বাট আছিলে, ৰুমলৈ যাওঁ এনেকৈ। এইটোৱে চ' বাই বাই। লাষ্ট ভিডিঅ' মোৰ লাষ্ট হয় কাম কৰিছিলে সাৰিছোঁ, লাষ্ট ভিডিঅ' হয় মোৰতো ইয়াৰ। তাৰপিছত মই যামগৈ আৰু মানে এইটো ৰুমৰ লাষ্ট ভিডিঅ' মানে এইটো মোৰ এটা মেমৰি ভিডিঅ' আৰু মোৰ এইটো ৰুমৰ লাষ্ট ভিডিঅ'। বেকিং কৰি আছোঁ আৰু অলপ এয়া আলনা এয়া আজৰি কৰিলোঁ, এতিয়া মই সাৰি আছোঁ। চাই থাকিব ভিডিঅ'। কোৰ্চ আছিলে বি এডৰ সম্পন্ন হ'ল। মই এইটো ৰুমত আহিছিলোঁ 2024 10 ফেব্ৰুৱাৰী। ত' তেতিয়াৰ পৰা আজিলৈকে গ'ল, ইয়াতে আছিলোঁ। আৰু কালি এক্সাম শেষ হৈছে, কালি আছিলে 10 জুলাই। চ' এক্সাম শেষ হ'ল, বি এডৰ ছেকেণ্ড ইয়াৰ খতম। আৰু এতিয়া ইটছ নাও টাইম টু চে বাই বাই টু দিছ ৰুম। তাৰপাছত আৰু মই ঘৰ যাম। এতিয়া আহি আছে খুৰা, অলপ ইয়াৰ কাম আছে পেকিং কৰিব, সেইখিনি কৰি মেলি ল'ম। তাৰপিছত আৰু ঘৰ যামগৈ আৰু ফৰ এভাৰ বাই বাই আৰু চিৰবিদায়। সেইটোৱে কথা। কেমেৰা আছে ইয়াত আৰু মই চাই আছোঁ ইয়াত। বহুত দিন যে ভিডিঅ' নবনোৱা হ'লোঁ, বহুত দিন আগতে মাজতে তাত থাকোঁতে, ঘৰত থাকোঁতে আগতে মাজতে ভিডিঅ' বনাইছিলোঁ, এনেকুৱা ব্লগিং হওক কিবা কিবি হওক। তাৰপিছত বহুত দিন ভিডিঅ' নবনোৱা হ'ল কাৰণে মানে সেইটোৱে এক্সপিৰিয়েঞ্চ নাইকিয়া হ'ল। প্ৰায় এবছৰমানতকৈ বেছি হ'ল মই ভিডিঅ' নবনোৱা। বাৰু কাম আছে, এইকেইটা কৰি মেলি লওঁ, এইকেইটা সামৰি কৰি লওঁ। কাম আছে, হ'ব আহি আছোঁ, পাতিম কথা আপোনালোকৰ লগত। মোৰ বি এডৰ ৱৰ্ক এইবিলাক আছিলে, এইবিলাক চাওক কেনেকৈ বনাইছিলোঁ। এইয়া কাৰেঞ্চি নাছিলে, কিন্তু কি পঢ়াই আছিল ইণ্টেজাৰ অখণ্ড সংখ্যা পঢ়াইছিলোঁ। ত' কাৰেঞ্চিডাল এনেকৈ আহিব পাৰে নে এনেকৈ মুভ কৰে। কাৰেঞ্চিডাল এইবিলাক চব বি এডৰ বস্তু আছিল, এনেকৈ মুভ কৰে মানে এনেকৈ বোলে এইটো ইয়াত আছে বোলে -5, এইটো আহিব এনেকৈ আহিব। তোৰ বোলে 6, ত' মই ক্লাছ 7ত পঢ়াওঁতে সেইটো মানে এইটো TLM বনাইছিলোঁ, এইটো বনাইছিলোঁ। আৰু আছে TLM কিছুমান, আৰু এটা আছে দেখাই আছে। আৰু এটা আছে TLM, এইটো TLM মই বনাইছিলোঁ, খাই পেলালে এইটো খাই পেলালে, এইটো বনাইছিলোঁ TLM ফক্স এণ্ড গ্ৰেপছ। এই এটা সাধু ক'ব লাগে ইয়াত, আৰু এই সাধু এটা ক'ব লাগে যে ফক্স আৰু গ্ৰেপছৰ এইটো যে শিয়াল আৰু যে আঙুৰৰ। আৰু ইয়াত আছিলে মৰেল অফ দ্য ষ্টৰী, নাথিং কামছ ইজি উইদাউট হাৰ্ড ৱৰ্ক, চ' ডু হাৰ্ড ৱৰ্ক টু এচিভ ইউৰ গ'ল। এইটো হৈছে মৰেল। খালি এইখন চব খাই পেলালে, এইখন খালি খাই পেলালে। ইয়াত নিবনি আছিল নে পইচা চোৱা জানো, কিবা এটা খাই পেলালে। ইয়াৰ চাওক প্ৰজেক্ট আছিলে এইবিলাক বি এডৰ, মানে TLM হওক কিবা কিবি হওক এনেকুৱাবিলাক। ইয়াত আৰু আছে বহুত কিবা কিবি, আৰু এনেকুৱাবিলাক বনাইছিলোঁ। ইয়াৰ বাৰু মোৰ তাত ছাবমিট কৰা হ'ল ভালকৈ বনাই, কিন্তু জাষ্ট এনেই আৰু ডেমো টাইপত এনেই জাষ্ট থৈ দিছোঁ মই ডেমো নিচিনাকৈ, মানে মেমৰি টাইপত। ত' এনেকুৱা এইবিলাক ফুলদানি।
এতিয়া এয়া গৈ আছোঁ, খুৰাই ফোন কৰিলে মানে, খুৰা আহিলে তেখেতে আনিবলৈ গৈ আছোঁ আগবঢ়াই। এইটো আমাৰ হৈছে কোচগাঁও এৰিয়া, বিশ্বনাথ চাৰিআলি। এতিয়া মই গৈ আছোঁ, মোৰ ইফালে আছিলে ৰুম আৰু মই এতিয়া এনেকৈ গৈ আছোঁ। এয়া চাব পাৰে, বতৰটো মোটামুটি ভালেই বাৰু। এইকেইটা বেগ উলিয়াইছোঁ আৰু এইকেইটা বনাইছোঁ, কি কৈছোঁ, এইকেইটা বনাইছিলোঁ মই ডিএডৰ সময়ছোৱাত, আৰু এইকেইটা উলিয়াই থোৱা আছে এনেকুৱা। এই খাই আছে, এতিয়া কাৰেণ্টটো গ'ল বাৰু, এখন ফেন আছিলে, এইবোৰ চব বেবেৰ বাং হৈ আছে এনেকুৱা চব। এইগাল চব ঠিক ঠাক কৰিব লাগিব, কৰি আছোঁ বাৰু ঠিক ঠাক। এই জাষ্ট আহিলে খুৰা চব জ্বলাবলগীয়া হৈছে, জ্বলি গ'ল আৰু জ্বলি যা। এইবোৰনো কেলেই নিম নো, এনেইতো নি লাভ নাই, একো হালাইত ওলাই গ'ল। সেয়াই বিএডৰ জাৰ্ণি। এইখনে হয় পিছফাল, এয়া চব সামৰি কৰি হ'ল আৰু এয়া জ্বলাই আছোঁ, এইখনে পিছফাল। তো এয়া ওলালোঁ, গা চা ধুলোঁ, এয়া ওলালোঁ, এয়া চাব পাৰে। আৰু এইটো মোৰ লাষ্ট ভিডিঅ' এইটো ৰুমত মই খালোঁ মানে, মিঠাই আনিছিলে খুৰাই, ৰসগোল্লা লালমোহন আৰু পানী অকণমান খালোঁ আৰু। ত' ইয়াত খুৰা ওলাইছে, ময়ো ওলাইছোঁ, আৰু মই এইটো ৰুমত প্ৰথম দিনাখন আহোঁতে ভিডিঅ' বনাইছোঁ, তেতিয়া আহিছিলে খুৰা মোৰ লগত। আৰু আজি এইটো লাষ্ট ভিডিঅ' এইটো ৰুমত, চব এয়া ঠিক ঠাক কৰা হ'ল। এয়া ল'লোঁ, এয়া নিওঁ বাৰু, বাল্টি ইয়াত থাকিব নিওঁ, এয়া তাৰ ঝাৰু থাকিব, চেণ্ডেল এয়া নিওঁ থাকক। এই কিছুমান বস্তু এইবোৰে থাকিব, এয়া আইনা আছে থাকিব, এয়া ত' এয়া থাকক। এইখন থৈ গৈছোঁ, কম্বল, এখন টচক, এয়া ওলাইছেনে? এইখন আছিলে মোৰ ৰুটিন আছিলে, এইবোৰ দি দিওঁ, কিন্তু ফ'ল' কৰা নহ'লে। চ' ইটছ টাইম টু ষ্টে বাই বাই, আৰু যাওঁ, গৈ থাকোঁ। ভালকৈ মূৰটো চলিব নহ'লে গৈ যাব, একো নাই, ৰ'দ দিছে বহুত বেছি, শুকাই যাব। বাই বাই, আকৌ লগ পাম বিশ্বনাথ চাৰিআলি আহিলে সকলোকে। বাই বাই, দুবছৰ বিএড কোৰ্চ খতম। আগতে ফোন কৰাৰ মাৰতে মই ইয়াক লগ কৰি যাওঁ, তো আজি এনেকৈ লগ কৰাৰ কোনো এইটো নাই, প্ৰভিজনটো নাই, যিহেতু মই একেবাৰে এৰিলোঁ এই ৰুমটো। চ' মোৰ কি আছে ইয়াত কাৰণে জাষ্ট এনেকৈ থৈ গৈছোঁ। এইটো আছিলে ৰুম, ইয়াত চাব পাৰে গোটেই এৰাই কৰা অৱস্থা নাই। এইকেইটা বেগ ল'লোঁ, খুৰা আগত গ'ল, তো গৈ থাকোঁ, মালিকক ক'লোগৈ বাৰু যাওঁ বুলি। এতিয়া আৰু ঘৰলৈ যাওঁ। মইতো ইয়াত আছোঁ, অ' ভাইটি যাওঁ দেই। এইয়া ইয়াত আছে, এইটো আছিলে ভাইটিটো কিবা চাই আছে টিভি। যাওঁ, তুমি ইয়াত কি কৰি আছা, কি আঁকি আছা? ছবি দিয়া, বাই বাই দি দিয়া, যাওঁ দেই, ঠিক আছে, অঁ বাই বাই। ইয়াত মোৰ অহা এতিয়াও ভালকৈ মনত আছে, যিদিনাখন আহিছিলোঁ এডমিশ্যন ল'বলৈ। ত' এতিয়া এয়া আহি গ'ল শেষৰ পৰ্যায় এৰিবলৈ। আৰু এইটো চাৰিআলি এনেকৈ কিমান গ'লোঁ ইণ্টাৰ্ণশ্বিপলৈ, ঘাটলৈ কিমান গ'লোঁ, আমাৰ ঘাটত পৰিছোঁ, বিশ্বনাথ ঘাটত কিমান গ'লোঁ, এনেকৈ দি 5 মাহ ইনক্লুডিং ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ। এয়া পুলিচ আছে, এনেকৈ দি সোমাই গৈছোঁ, এনেকৈ দি সোমাই পেলাই গৈছিলোঁ, এনেকৈ যায়। এই যে আছে ৰাস্তা, ৰাস্তাতে সোমাই যায় তালৈ, বাই বাসুতি ঘাট, বিশ্বনাথ ঘাট, এইখন লি পেলেচ। মেমৰি আছে ইয়াত জড়িত হৈ, বেয়াটো লাগিব। ডিগ্ৰীৰ সমান তাৰ আগতে যিমানখিনি বণ্ডিং আছিলে বা ডিগ্ৰীৰ সময়ত যিমানখিনি উৎপাত কৰা হৈছিলে, ইয়াত যিহেতু কৰা ইমান নহ'লে, কাৰণ অলপ মেচিয়ৰিটিও আহিছিলে গালে। কিন্তু বৰ ৰ'দ দিছে, ৰ'দটো অলপ বেছি। কালি ইয়াত পিঁয়াজ কাটোতে হাতত দিয়া দুখ পালোঁ, ওলাই আছে চাগে অলপ। এইটো চিন এইফালে ৰ'দ, এইফালে অলপ ৰ'দ আছে, আজি বহুত বেছি ৰ'দ, আকাশ ক্লিয়াৰ। কি কৈ আছিলোঁ যে সেইটোৱে
বহুত বেছি যেহেতু এতিয়া মেচিউৰিটি অকণমান আহিলে ইনকাম কৰিব লাগে, কিন্তু সেই আগৰ সময়ছোৱাত যেতিয়া ডিগ্ৰী পঢ়ি থাকোঁতে বয়সো কম আছিলে, ফূৰ্তি ফাৰ্তা কৰিব লাগে, ইয়াতো কৰিছোঁ ফূৰ্তি, ইয়াতো কৰিছোঁ এনজয়, কিন্তু যিমানটো মানে বেছিকৈ মোৰ ঘৰলৈ যোৱা হ'ল, সঁচা কথা ক'বলৈ গ'লে ঘৰলৈ বেছিকৈ যোৱা হ'ল। ইয়াত বহুত বেছি এটা মোৰ এইটো কৰা নহ'লে, মানে ফুৰা কৰা, অকল ইণ্টাৰ্ণশ্বিপত গ'লোঁ আৰু তেতিয়া অলপ ফুৰা কৰা হৈছিলে, ভাতলৈ গ'লোঁ, কিন্তু এনেই বৰ বিশেষ এটা যোৱা নহ'লে। আজিলৈ মোৰ ভিডিঅ'টো লং হ'ব, মই একদম আৰম্ভণিৰ পৰা ভিডিঅ' এটা ট্ৰেকিং কৰাৰ পৰা ভিডিঅ' বনাই আছোঁ। এতিয়া ট্ৰেকিং কৰিছোঁ মই আজি 9টা বজাৰ পৰা ফুৰা আহিছে 10:30 বজাত। চ' এতিয়া ওলাই কৰি মই গা চা ধুই ওলাই কৰি অহালে সময় 1টা বাজিছে। এতিয়া সময় চাব পাৰে 1:30 চ' 1:30 বাজিছে এতিয়া। কি হ'ল কিন্তু ৰৈ দিছে, যোৱা নাই। কি হৈছে বুজা নাই, ব্লাৰ হৈছে। চাব পাৰে আহি ওলাই গৈ আছে আৰু এইখনে ঠাই নাৰ্ছিং হোম, এইখনে বিশ্বনাথ চাৰিআলি ভিউ। এইটো হৈছে ৰয়েল এনফিল্ডৰ, সেইটো ৰয়েল এনফিল্ড ডিলাৰ। তাৰপিছত এয়া চাব পাৰে, এতিয়া মই দেখুৱাম মোৰ যিটো বাট আছিলে সোমাই যোৱা, চাব আপোনালোকে। এইটো আছিলে কোচগাঁও গেট, ওলাব এইখিনিতে আগত ওলাব আগত গৈ আছে বাছ, ওলাব আগত কোচগাঁও। কিমান আহিলোঁ এইফালে আগতে সন্ধিয়া খোজকাঢ়ি এইয়া বিশ্বনাথ চাৰিআলি ভিউ। এইটোৱে আছিলে এয়া আমোলা আছিলে এখন গুপ্তা হোটেল, তাত খুব খালোঁ ৰুটি আৰু পৰঠা। মই ইমানকৈ বনাব একচুৱেলি নাজানো, ৰুমত মাজে বনাওঁ মাংস এনেই কেতিয়াবা। এইখন স্প্ৰিং ভেলী। কি কৈ আছিলোঁ, বৰ এইফালে গ'লে কথাবোৰ মানে বহুত বেছি কথা ওলাইছে, কি ক'ম লাগিছে। এইখন হৈছে ফেশ্বন চিটি, চাব পাৰে। আৰু এনেকৈ দি আছে পোলাও পইণ্ট, মিছ কৰিম পোলাও পইণ্টটো। আগতে এইফালে আহি পেলাই আমি খুব খালোঁ, এইখিনিতে পোলাও পইণ্ট আছে, এই মজা পোলাও বনায়। আৰু ইয়াৰ আগত ওলাব কোচগাঁও, আৰু ইয়াৰ ওলাব এইখন ছেভেন হেভেন। ইয়াত আমি বাৰ্থডে চেলিব্ৰেট কৰিছিলোঁ উদয়ৰ। এইখন তেতিয়া আমাৰ ইণ্টাৰ্ণশ্বিপ চলি আছিলে। এইখন নতুনকৈ খুলিছে V2, ডেভেলপ হৈছে দেই, ভেলু এণ্ড ভেৰাইটি। এইখন কোচগাঁও গেট ডেভেলপ কিন্তু হৈছে, মই আহোঁতেতো নাছিলে এইবিলাক, এতিয়া লাষ্টলৈ হৈ গ'লগৈ, মই এৰা সময়ছোৱালৈ। এইখন বাৰু খোলা 2 মাহমান হৈছে। চ' সেইটোৱে কথা। এইখন কোচগাঁও গেট ওলাই আছে নহয়, এনেকৈ দি সোমাই যাওঁ মই। এইফালে মোৰ বাট আছিলে, ৰুমলৈ যাওঁ এনেকৈ। এইটোৱে, চ' বাই। এইটো বিশ্বনাথ চাৰিআলি পুলিচ ষ্টেচন, এইখন চাব পাৰে। চ' আগতে এনেকৈ যাওঁ ঘৰলৈ, আকৌ আহিম বুলি যিহেতু ভাবি থাকোঁ যে নাই ঘৰ যাম, আকৌতো আহিবই লাগিব, কিন্তু এইবাৰটোতো আৰু অহা নহ'ব একেবাৰে। চ' অলপ তেনেকুৱা লাগে, এটা মিচিং মানে সেইটো টাইপত অকণমান, সেইটো যে যিহেতু আকৌ অহা নহ'ব। কিন্তু আগতে বাৰু ফাৰ্ষ্টত এনেকুৱা লাগিছিলে যে উঠিব লাগিব সোনকালে, 5টা বজাত উঠি চাহ তাহ খাই সোনকালে অহা। এতিয়াতো সেইটো নাই, মানে ইমান খৰধৰকৈ অহা কৰা, তাৰ মাজত কিমানখিনি কি আছিলে, এছাইনমেণ্টৰ কাম, প্ৰেজেণ্টেশ্যনৰ কাম, মাইক্ৰ' টিচিং ফাৰ্ষ্ট ইয়েৰত, এইটো আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আগতে। আৰু মই এনেকৈও কৈছোঁ খোজকাঢ়ি, ইফালে মাৰ্কেট বহে, বজাৰ এইফালে আহে। চ' তেতিয়া সেইটো হয় যে তেনেকুৱা এটা চিন্তা লাগি থাকে, অশান্তি লাগি থাকে মেইনলি, যে আকৌ আহিব লাগিব, আকৌ কিবা কিবি তেনেকুৱা মানে যিটো এটা প্ৰেছাৰ যিটো এটা আছিলে সেইটো বহুত বেছি আছিলে। কিন্তু এতিয়া সেইটো প্ৰেছাৰ বুলিব যিহেতু নাই, এতিয়া জাষ্ট ঘৰ যাব লাগে, এয়া চাব পাৰে বাগান, কিন্তু আকৌ মানে কিবা এছাইনমেণ্টৰ কাম, ইয়াৰ কাম, সেইবিলাক নাই। আৰু নাই কাৰণে এটা ফালৰ পৰা ভাল লাগিছে যে নাই প্ৰেছাৰ এটা কমিলে, কিন্তু সেইটো একচুৱেলি ভালো হয়, মানে মানুহৰ জীৱনটো, মানুহৰ লাইফটো এটা কণ্টিনিউৱাছ প্ৰচেছত বা ইভল্ভ হ'বলৈ বা ভালদৰে স্মুথলি ৰানিং কৰিবলৈ নিজৰ সেইটো মানে
ভাল হয় সদায় এক্টিভকৈ থকাটো কাম নিজৰ যিখিনি কাম সেইখিনি ভালদৰে কৰাটো সেইটো বহুত ভাল হয় নিজৰ মানে গ্ৰ'থৰ কাৰণে ডেভেলপমেণ্টৰ কাৰণে সেইটো এক প্ৰকাৰে ভাল হয় ভাল হেবিট হয় চ' সেইখিনিয়ে কথা বেয়াও লাগে যিহেতু এইটোৱে লাষ্ট হয় আৰু যিহেতু আহিবলগীয়া নহয় কিন্তু ভাল মানে সেইটোৱে প্ৰেছাৰটো কম হয় এতিয়া আৰু প্ৰেছাৰ বুলিব নাই এতিয়া জাষ্ট ইনকাম কৰিব লাগে স্কুলত যেন তেনেহ'লে যিয়ে হওক লাগিলে প্ৰফেশ্যন ফ'ল' কৰিব লাগে যিয়ে হওক মানে একচুৱেলি টিচিং প্ৰফেশ্যনটোৰ কাৰণে লাগি আছোঁ কিন্তু নট অনলি ফৰ দ্য টিচিং প্ৰফেশ্যন বাট অলছ' হোৱাট এভাৰ যিয়ে নহওক লাগিলে হোৱাট এভাৰ দ্য ৱৰ্ক আই উইল ডেফিনেটলি ট্ৰাই টু ডু ইট ভেৰি চিনচিয়াৰলি চ' ভাল হ'ব লাগে ভালকৈ থাকিব লাগে নিজৰ কামকেইটা কৰিব পৰাকৈ নিজৰ যিখিনি ডিউটি সেইখিনি ফুলফিল হ'ব পৰাকৈ ভাল মানুহ হ'ব পৰাটো এটা আৰু এইম হোৱাটো উচিত আৰু সেইটো কাৰণে এতিয়া চাম বাকী সেয়াই বাৰু বাদ দিয়ক এতিয়া মই ইমান ইণ্টেলেকচুৱেল কথা নকওঁ জাষ্ট ৰাস্তাবিলাক এনজয় কৰক এইবিলাক চাওক এয়াই বিশ্বনাথ চাৰিআলিৰ পৰা আমি এতিয়া ওলাই আহিলোঁ আহি এতিয়া আমি এয়া আৰু চুতীয়া পালোহি এয়া তাৰপৰা ইয়াত মৰা আছে চুতীয়া মহাবিদ্যালয় এনেকৈ যায় চুতীয়া মহাবিদ্যালয়লৈ এইফালে এইটো ডিৰেকশ্যনত মানে মোৰ ফালৰ পৰা চাবলৈ গ'লে লেফ্ট ডিৰেকশ্যন এয়া হৈছে নাগ শংকৰ এখন হৈছে TSB কলেজ বাই বাই এইফালে সোমাই দিলোঁ বাই বাই আৰু এৰিয়া জামুগুৰি এই নামটো যে আপ্যায়ন লিখা আছিলে এই নামটো এই নামটো মই আগতে সদায় চাওঁ মানে এইটো মোৰ এটা চিম্বল হয় এখন জামুগুৰি পোৱাৰ কাৰণ মানে এই যিটো নামটো অকণমান শুনিবলৈ আনকমন যিহেতু মানে মানুহক যে আতিথ্য কৰে আপ্যায়ন কৰে অকণমান আনকমন নামটো মানে এইখন হৈছে জীয়াপুৰুলি এয়া আহি গ'ল দোলাবাৰী পাই গ'লোঁ এতিয়া আমি ইয়াত নামিম এইটো হৈছে বাইপাছ আমি ইয়াত নামিম এইটো বাইপাছ ইয়াত ডাঙৰ প্ৰব্লেম এটা হৈ গ'ল আমাৰ বেগটো মানে মোৰ বেগ ইয়াত 5টা আছিলে চাব পাৰে ইয়াত এতিয়া বেগ 4টা ওলাই আছে 5টা বেগ আছিলে তাৰ বেগ এটা মানে সেই যিখনত আহিছিলোঁ সেই গাড়ীখনত গুচি গ'ল এতিয়া আনিবলৈ গৈছে খুৰাই সেইটো বেগ তাৰপাছত মোলৈ ফোন কৰিলে কৰাৰ পাছত ক'লে বোলে বেগটো বাৰু তাত আছে গ'ল মানে বেলেগ এখন বাছত গ'ল তাৰপাছত বাৰু গৈ পেলাই বেগটো বাৰু পালেগৈ এতিয়া আহি আছে খুৰা কিন্তু এয়া মানে মই তাকে ৰৈ আছোঁ এয়া চাব পাৰে আজি লাষ্ট ডে ইয়াৰ পৰা অহা BA শেষ কৰি কিন্তু আজিহে আকৌ এইটো হ'ল মোৰ লগত আমাৰ লগত অকণমান এক্টিভকৈ আহিলে ভাল মই তাকে চাইছোঁহি বাৰু যি হওক যি নহওক এতিয়া এইটো কথা বেছি ডিটেইলছত মই এক্সপ্লেইন নকৰোঁ খালি মুঠৰ ওপৰত বেগ হেৰালে আৰু মোৰ বেগ বিচাৰি পালে এতিয়া খালি আহি আছে খুৰা আমি ইয়াৰ পৰা এতিয়া যাব লাগিব তাকে মই ৰৈ আছোঁ এইখিনিতে বেগকেইটা ৰখি এফালে হৈছে প্ৰখৰ ৰ'দ আছে বহুত বেছি ৰ'দ আৰু মই ইয়াত ৰৈ আছোঁ যাব পাৰি এইটো মাছ নদীয়াত মানে পইণ্টত ৰৈ আছোঁ মই দোলাবাৰী এই হাতত এয়া পানী বটল এটা আছে সেয়াই
যে একচুৱেলি হোৱা নাই দেই, সঁচা কথা ক'বলৈ গ'লে মই ভবা নাছিলোঁ যে এইটো হ'ব, বেগ হেৰাব। ইমান বেছি ৰ'দ তাকে, আৰু বহুতে আহি পেলাই সুধিছে বেগ কাৰ বোলো মোৰ বেগ বোলো, বেগ এটা বোলো হেৰালে, মানুহ এজনে বোলো বেগটো এতিয়া বোলো বিচাৰি পেলাই মানে আনিবলৈ বুলি গৈছে, বিচাৰি গৈছে। মই বোলে এয়া ৰৈ আছোঁ, ইমান ক'বলগীয়া হৈছে, কাৰ বেগ ক'ত যাব, ক'ত যাব, কাৰ বেগ। ত' এয়াই কথা, মেইন ডকুমেণ্টবোৰ তাত নাছিলে, ডকুমেণ্ট আছিলে মোৰ এই বেগটো, যিটো মোৰ স্কুল বেগ। ত' একো নাই, হেৰুৱা যে কৈছিলে যে হেৰুৱা বেগটো এইটো আছে। নুমলীগড় হা এই ৰ সময় আছে। ৰৈ আছোঁ বেটেৰীলে বেগ নিবলৈ, কাৰণ স্কুটিখন থোৱা আছিলে এটা ঘৰত, তাৰ আকৌ এতিয়া বন্ধ, গেটেই বন্ধ, স্কুটিখন নিবলৈ আজি মানে বিপদতে বিপদ। সিহঁতৰ আকৌ স্কুটিখন বন্ধ, মানে তলা বন্ধ কৰি দিলে, গেটৰ তলা বন্ধ, এতিয়া স্কুটিখন সিহঁতৰ ঘৰত সোমাই আছে। এতিয়া স্কুটিখন নিবলৈ পৰা অৱস্থাত নাই, সিহঁতি ফোন কৰিলেও বোলে আহিব 11টামান বজাত। তাৰ এতিয়া সেইকাৰণে বেটেৰীখনক কোৱা হ'ল, এতিয়া বেটেৰীখনতে যাম আৰু বস্তুখিনি নি কৰি চব।